নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে গমে পাইছে যে আইমী বৰুৱাৰ চেমখৰ ফিল্মখন বহু বিতৰ্কৰ মাজত সোমাই পৰিছে আৰু এই বিতৰ্কৰ মাজত সোমাই পৰাৰ পিছতে প্ৰথমবাৰৰ বাবে আইমী বৰুৱাই মুখ খুলিছে। আহকচোন তেওঁনো কি ক'লে আমি সেইটো আপোনালোকক জনাওঁ। তেওঁ কৈছে যে চেমখৰ ছবিখন কিছু কাকত গ্ৰন্থ আলোচনী আৰু কিছু ব্যক্তিৰ পৰা লাভ কৰা তথ্যৰে ঠাইখনক জানিবলৈ আমি আধাৰ হিচাপে লৈ কাহিনীভাগ আগবঢ়াই নিছোঁ। যদিও ইয়াৰ কাহিনী সকলো ফালৰ পৰাই সম্পূৰ্ণ কাল্পনিক, ছবিখনৰ জৰিয়তে আমি কেতিয়াও কাৰো আৱেগ স্বাভিমানক আঘাত কৰিব বিচৰা নাই। কেৱল মাত্ৰ ঠাইখিনিৰ সৌন্দৰ্য, স্থানীয় ভাষা, সাজপাৰ আদিক সমাজৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস কৰিছিলোঁ। তথাপিও যদি কাৰোবাক কোনো ক্ষেত্ৰত আঘাত দিছোঁ তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। আপোনালোকৰ এই বিষয়ে কি মন্তব্য তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰৰ বাবে চাইছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ সোনকালে পায়।